ৱকজনত নিজ গৃহত 16 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ। ৱকজন মহকুমাৰ আমৰজনৰ লাকৰা বস্তিত আজি এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। নিজ গৃহত 16 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱতীৰ পৰিচয় ৰাজেশ মিত্ৰৰ কন্যা সুমি মিত্ৰ। পৰিয়ালৰ লোকৰ তথ্য অনুসৰি ঘটনাৰ সময়ত ৰাজেশ মিত্ৰই গৃহৰ দুৱাৰত ওলমি থকা অৱস্থাত দেখে। মন কৰিবলগীয়া যে মৃতদেহটোত একাধিক আঘাতৰ চিন দেখা গৈছে। ঘটনা খবৰ পোৱাৰ মাত্ৰকে ৱকজন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে। মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে। আৰক্ষীয়ে এই ঘটনাৰ সম্পূৰ্ণ কাৰণ বিচাৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত আতংক আৰু শোকৰ ছাঁ সৃষ্টি কৰিছে। আমি সাসপেক্টেড আছো। কিমান বয়স হৈছিল ছোৱালীজনী? ছোৱালীজনী 16 ইয়াৰ্ছ চলি আছিল। কোন স্কুলত পঢ়ি আছে? আইডিয়েল ইংলিছ হাই স্কুলত পঢ়ি আছে। ঘৰত কোন কেনেকৈ আছিলে? ঘৰত মাক আছে, বাপেক আছে আৰু ভাই ভণ্টি আছে। কিবা সন্দেহ হৈছে নেকি আপোনাৰ? আমাৰতো সন্দেহ হৈ আছে, এইটো যে মানে মাৰ্ডাৰ হয় আমাৰ এনেকুৱা অনুভৱ কৰি আছো আমি। মাকহঁতৰ লগত আপোনাৰ কথা পাতোতে কি গম পাইছে? মাকটো কৈছে যে আমি যেতিয়া মই আহিছো আহি কি হ'ল কেতিয়াবা এনেকুৱা সুধিলো, কেতিয়াবা কৈ আছে যে পেট বিষ আছিলে আৰু মাথা বিষ আছিলে। মই কৈছো কিবা বেমাৰ চেমাৰ আছিলে নেকি, লিভাৰৰ প্ৰব্লেম বা জণ্ডিছ চণ্ডিছ জ্বৰ কিবা আছিলে নেকি? কৈছে নাই এইবোৰ একো নাছিলে, পেট বিষ আছিলে। ইমানটোকে আমি গম নাপাওঁ। যেতিয়া মই লাষ্টটো আহি চাইছো যে এবাৰ লাষ্ট মুখখন চাই লম, যেতিয়া কাপোৰটো দাঙিছো মোৰ লগৰ ছোৱালীজনীও আছে মোক কৈ আছে মিষ্টিজি এইটো চকচোন কি বস্তু হয়। পিছত মই দাঙি চালো, ফেচটো অলপ এনেকুৱা আঁতৰাই চালো, মানে কোনোবা যদি মানে ধৰিছে বা হেং হৈ গৈছে এনেকুৱা দাগ আছিলে। ক'ত হেং হৈ আছিলে? তেখেতে কোৱা মতে প্ৰথমটো কৈছে পেট বিষত মৰি মানে কিবা হ'ল, এনেকুৱা হ'ল ডক্টৰৰ ওচৰত লৈ যাম। তাৰপিছত মাকে নিজে কৈছে যে দুৱাৰৰ মুখত হেং হৈ আছিলে। কিয় মিছা মাতিছিলে মাকে প্ৰথম অৱস্থাত? এইটোতো আমি একজেক্টলি এতিয়া ক'ব নোৱাৰো। প্ৰথমে আমাক বেলেগ কথা কৈছে, পিছত বেলেগ কথা ওলাইছে। সোমোৱা দৰ্জাতে হেং হৈ আছিলে নেকি? এন্ট্ৰেন্সৰ দৰ্জাতে? এন্ট্ৰেন্সৰ দৰ্জাত হেং হৈ আছে। ৱকজনৰ পৰা অনুৰাগ ভূঞাৰ ৰিপৰ্ট, সুহানা লাইভ।